ৰাতিপুৱা ঠিক 11:30মান বজাত আচলতে আমাৰ শিঙাৰপাৰা গাঁৱৰ ভূপেন তালুকদাৰৰ ঘৰত হঠাৎ জুই লাগে। আৰু জুইটো মানে কি এনেকুৱা ভয়াৱহ, আচলতে মোৰ কাষৰ ঘৰটোৱে মোৰ আজি প্ৰায় এমাহমান আগতে আমাৰ ওচৰতে ঘৰটোত লাগিছিল, কিন্তু আজিৰ যিটো মানে ভয়াৱহতা জুইৰ আচলতে আমি খুব ভয় খালোঁ। আৰু লগে লগে যেতিয়া গম পাওঁ, যিহেতু মই নিজে ঘৰতে আছোঁ, লগে লগে আমি পুলিচ প্ৰশাসনক জনাওঁ। 2 মিনিটমানৰ ভিতৰত পুলিচ প্ৰশাসনক জনাওঁ, কিন্তু তেওঁলোকে খুব কম সময়ৰ ভিতৰত আহি আমাৰ ইয়াত উপস্থিত হৈছেহি। তাৰ লগতে আমি ফায়াৰ ব্ৰিগেডকো জনাইছিলোঁ, তেওঁলোকে অলপ পলমকৈ আহিল, যাৰ কাৰণে আমাৰ অকণমান ক্ষয়ক্ষতিটো বেছি হ'ল। তথাপিও বাৰু আমি এইটো কথাই ক'ম যে তেওঁলোকে নাহিলে হয়তো আৰু অন্য ওচৰ চুবুৰীয়াৰ ঘৰলৈ জুইটো বিয়পি গ'লহেঁতেন। তেওঁলোকে আহি সম্পূৰ্ণ মানে কি জুইটো নুমাবলৈ সক্ষম হ'ল। কিন্তু যি 4 ঘৰৰ আচলতে ঘৰত জুই লাগিল, তেওঁলোকৰ যথেষ্ট পৰিমাণৰ ক্ষয়ক্ষতি হৈছে। ভূপেন তালুকদাৰৰ ঘৰত প্ৰায় স্কুটি 2খন, পইচা পায় লক্ষাধিক টকা, লক্ষাধিক বুলি কয় 2-3 লাখ টকা, লগতে গোটেই ঘৰৰ যি আচবাব এপদো তাৰমানে বচা নাই। তাৰ কাষতে আমাৰ গহীন তালুকদাৰৰ ঘৰ, গহীন তালুকদাৰৰ ঘৰটো গোটেই কমপ্লিটলি আচলতে ভস্মীভূত হৈছে। তাৰ কাষতে আমাৰ প্ৰণৱ তালুকদাৰ, হেৰাম্ব তালুকদাৰ, সমীন তালুকদাৰ, কিছু তেওঁলোকৰো ক্ষতি হৈছে, কিন্তু বেছি ক্ষতি হৈছে গহীন তালুকদাৰ, ভূপেন তালুকদাৰহঁতৰ একদম যথেষ্ট ক্ষতি হৈছে। তেওঁলোকৰ মানে কি সম্পত্তি তেওঁলোকৰ আৰু একো নাই, আৰু তেওঁলোকৰ মানে কি অকল মানুহকেইটা আছে। মানুহকেইটাও আচলতে জিতেন তালুকদাৰৰ অকণমান অলপ পৰা গৈছে, কিন্তু বাকী পৰিয়ালৰ মানে কি কোনো ধৰণৰ ক্ষতি হোৱা নাই। এতিয়া শ্বৰ্ট চাৰ্কিট বুলি কৈ আছে তেওঁলোকে, মানে কি ছোৱালীটোকে মোবাইল চাৰ্জ দিছিলে। এতিয়া আমিতো কমপ্লিটলি ধৰ সেইখিনি সময়ত আমি নাই, তেওঁলোকে কৈছে যে মানে কি মোবাইল চাৰ্জ দিছিল, কিবা ব্ৰাছ হ'ল, কিবা হ'ল এনেকে। আৰু সেইখিনি সময়ত আচলতে আমি সেইবিলাকতকৈ আচলতে জুই যিটো মানে ভয়, সেইটোৰ কাৰণে আমি অলপ ভয় খাই আছোঁ। তাৰমানে লগতে চিলিণ্ডাৰ 2টা ব্ৰাছ হৈছে, গতিকে শ্বৰ্ট চাৰ্কিটে নিশ্চয় হ'ব। আগতো আচলতে শ্বৰ্ট চাৰ্কিটৰ পৰা হৈছিল আমাৰ কাষতে, গতিকে নিশ্চয় শ্বৰ্ট চাৰ্কিটৰ পৰা হ'ব।